গাইজ ওয়েলকাম টু এ নিউ ভিডিঅ' জীৱনত বহুতো ঘাট প্ৰতিঘাত পাৰ কৰি আকৌ আহি গ'লোঁ মই আপোনালোকৰ মাজলৈ। এয়া আপোনালোকৰ মোবাইল স্ক্ৰীণত চাই আছে মানৱ ব্ৰেণ্ড। খেতিৰ পৰা গাড়ীৰে 2 ঘণ্টা আহি গাইজ যি প্ৰকাণ্ড গৰম, আৰু মই আহিছোঁ ক'ত জানেনে? চন্দ্ৰপুৰ ভাগৱতী টিলা। আৰু এতিয়া গাইজ বৰ্তমান আমি আহি পালোঁ, আৰু স্কুটিখন আমি মানে ইয়াতে মানে থৈ দিছোঁ, আৰু এতিয়া ইয়াৰ পৰা এনেকৈ যাম ওপৰত। তো ভিডিঅ'টো চাই থাকক। এনেকৈ গেছ উঠি আহিলোঁ এতিয়া, আৰু এতিয়া যাব লাগিব ওপৰ ফালে। এইটো গেটটো হয়, ওপৰত যাম। ইয়াতে অকণমান ৰখিছোঁ কাৰণ চেঙা আছে কাৰণে। ৰাস্তাটো ভাল বাৰু ভাল বনাইছে। আমি যেতিয়া 5 বছৰ আগত যেতিয়া মই আহিছিলোঁ ইয়াতে, ৰাস্তাটো ইমান মানে ভাল নাছিলে, আৰু পূৰা মাটিৰ ৰাস্তা আছিলে। এতিয়া ধুনীয়া বনাইছে মানে আপোনালোকৰ। আৰু আমি তলৰ পৰা এনেকৈ উঠি আহিলোঁ, আহি কিনে এতিয়া ইয়াতে অলপমান ৰখিছোঁ, আৰু কাৰণ গছ গছনি আছে, বহুত গৰম গাইছ। আৰু এখন নতুনকৈ মানে খুলিছে মানে কেফেখন, আৰু আপোনালোকে আহিলে ইয়াতে অলপ ভিজিট কৰিব পাৰে। আৰু ওপৰত যাব লগা আছে, বহুত ওপৰত গাইছ, আহিবই পাৰি ইয়াতে কেফেখনত। আৰু এনেকৈ যদি আপোনালোকে আহে ইয়াতে দুপৰীয়া আহিব 12টা-1টামান বজাত, মজা পাব। আৰু এইখনে হৈছে গাইছ কেফেখন। আপোনালোকে আহিলে এবাৰ ইয়াতে সোমাই কিনে চাহ তাহ খাই যাব। এই অলপ আগতে গাইছ এই তাত যে আছিলোঁ, তাৰ পৰা এতিয়া এনেকৈ ইয়াতে উঠি আহিলোঁ, এতিয়া এইখিনি পালোঁ। আৰু ইয়াৰ পৰা এই তালৈকে যাব লাগিব, এই তালৈকে, বুজিছেনে? কেনেকুৱা এটা গৰম গাইছ, আৰু যিটো এইটো শিলটো কেনেকুৱা এটা মানে গৰম হৈছে, বুজিছেনে? একদম মানে পূৰা মানে গৰম ভাইবছ মানে তলৰ পৰা আহি আছে, লগতে ওপৰৰ পৰা বাল মই বুলি আছোঁ, বুজিছেনে? এখন অসমত বাল মৰি যাব বেলেগ মানুহ হ'লে। চাওকচোন কেলাগে গৰম, শিলটো মানে প্ৰকাণ্ড গৰম হৈছে। আৰু শিলটো মানে এটা মানে প্ৰকাণ্ড শিল, আৰু এই তালৈকে এতিয়া যাব লাগিব। তালৈকে যাই লওঁ, গৈ পেলাই তাতে লগ পাই আছোঁ সকলোকে। আৰু গাইছ এনেকৈ আহি আছোঁ, আৰু আমি মানে অহা টাইমিংটো মানে বেয়া হৈছে, মানে পিছবেলা আহিলে মানে বেছি ভাল। আৰু মই বৰ্তমান য'ত আছোঁ, মোৰ আগফালে ভিউটো একবাৰ চাব নেকি আপোনালোকে? চাওক, এয়া চাওক, দিছ ইজ ব্ৰহ্মপুত্ৰ। ৱাও, ইন ভেৰি নাইচ। আৰুতো বাৰু যাব আছে ওপৰত, একদম তালৈকে যাম। ইয়াতে মানে দেখুৱাই দিলোঁ। আৰু চাওকচোন কি প্ৰকাণ্ড শিল এইটো, দেখিছেনে? এইটো ব্ৰহ্মপুত্ৰ মানে বহুত ওপৰত। কেমেৰাত হয়তো ইমান ওপৰত দেখা নাপাব পাৰে, কিন্তু ৰিয়েলত বম ওপৰ আৰু এই পাহাৰখন। আৰু আপোনালোকে দেখাই পালে ভিউটো কি ধুনীয়া। আৰু আপোনালোকে ইয়াতে আহিব পাৰে, আৰু মানে ৰিয়েলত বেছি ভাল লাগে আৰু কেমেৰাতকৈ। আপোনালোকে আহিব পাৰে, যদি আহে আপোনালোকে চন্দ্ৰপুৰ ছাইডৰ পৰা আহিলে আপোনালোকে যিখন প্ৰাগজ্যোতিষপুৰ থানা আছে, থানাখন নাপাওঁতে লেফ্ট ছাইডে ৰাস্তা এটা আছে ব্লক পাৰা, খালি সোমাই আহিব লাগে। আৰু আহিব পাৰে, আৰু বহুত ভাল হয়। ওপৰৰ পৰা আহি ইয়াতে মানে অকণ মানে ৰেষ্ট লৈ লৈছোঁ, আৰু মানে কিবা আনিছিলোঁ আমি, খাই দিওঁ আৰু দেই, বুজিছেনে? আৰু এনেকৈ মানে ইয়াৰ পৰা মানে ধুনীয়াকৈ ভিউটো দেখা পায়, আৰু ভাল লাগে মানে কিবা এটা। আৰু পূৰা বতাহ মাৰি আছে, কিন্তু গৰম বহুত। এতিয়া মানে গৈ আছোঁ মেইন টপত, আৰু এইটো টপটো দেখিছেনে? যিটো কৃষ্ণগুৰু লেখা আছে, আৰু যিটো নেকি পূৰা মানে চন্দ্ৰপুৰৰ পৰা মানে দেখা পায়। আৰু একদম মেইন টপৰ পৰা আপোনালোকে ভিডিঅ'বোৰ চাওক না, কি ধুনীয়া লাগিছে নে নাই? আগফালে চাওক ব্ৰহ্মপুত্ৰ, পূৰা পানী, আৰু তাৰ লগতে ভিউটো চাওক কিমান ওপৰত আছোঁ, চাওকচোন একবাৰ আমি। আৰু শেষত এইটোৱে গাইছ কৃষ্ণগুৰু। এই বস্তুটো মানে আপোনালোকে এই চন্দ্ৰপুৰত তাৰ পৰা দেখা পাব। এইবিলাক মানে যিবিলাক ৰাস্তাবিলাক আছে, আৰু এই এনেকৈ তাৰ পৰা ডাইৰেক্ট দেখা পাব। হাতৰ অৱস্থা চাওক, দেখছে গাইছ? এটা ভিডিঅ' বনাওঁতে কিমান কষ্ট। ছাবস্ক্ৰাইবটো কৰি দিবি এই। আৰু ইয়াতে গাইছ এনেকৈ আছোঁ, ভিউটোতো কি ধুনীয়া আপোনালোকে দেখাই পালে। আৰু ইয়াতে মানে পিছবেলা আহিলে অকণ ভাল, আৰু কাৰণ বতৰটো ঠাণ্ডা পৰে, আৰু দিন দুপৰীয়া আহিছোঁ, বহুত গৰম, অকণ ভাগৰ লাগিছে গাইছ, বুজিছেনে? দিয়ক, আৰু অলপ পৰ আছোঁ, সেইখিনি পিছত যাম, দেখুৱাই আছোঁ আপোনালোকৰ ভিডিঅ'টো সকলোৱে একেলগে চাই থাকক। আৰু গাইছ ইয়াতে যে মানে কৃষ্ণগুৰু লেখা আছে ইয়াতে, মানে আৰু কি যে মানে লিখি থৈ দিছে, মানে একদম মানে ফাল্টু যেন লাগে। আৰু গাইছ এতিয়া আমি লাহে লাহে আৰু যাবৰ হৈ গ'ল, আৰু ভিউটো আপোনালোকক একবাৰ দেখুৱাই দিছোঁ, আপোনালোকে চাই লওক। এই চাওকচোন গাইছ, পানীত ঘৰ, মানে পূৰা অৱস্থা বেয়া গাইছ। মানে বানপানী হোৱা নাই, মানে আৰু অৱস্থা বেয়া কিন্তু। আৰু গাইছ আপোনালোকক আকৌ এবাৰ কৈছোঁ, বহুত ধুনীয়া ঠাই হয়, আপোনালোকে আহিব পাৰে, কিন্তু দুপৰীয়া নাহিব, মানে ভাটিবেলা টাইমত আহিব, আৰু ভাল পাব। দুপৰীয়া আহিলে মানে বহুত গৰম। আৰু গাইছ এতিয়া আমি ইয়াৰ পৰা যাওঁ আৰু তলত, কাৰণ বহুত গৰম গাইছ। আৰু 2টা বাজিল এতিয়া, আৰু খেতি যাব লাগিব। তাৰপিছত আকৌ এটা ঠাইত যাম, সেইটো আৰু নেক্সট ভিডিঅ'ত পাব আপোনালোকে, এইটো ভিডিঅ'ৰ পিছত। এতিয়া যাওঁ, আৰু ইয়াৰ ভিউটো চাই লওঁ দুপৰীয়াৰ কেনেকুৱা এটা ৰ'দ, চাওকচোন, ৰ'দ চাওক,
গৰম প্ৰভু কৃষ্ণ। এতিয়া তলত যাওঁ, গৈ পেলাই একদম তলত লগ পাই আছোঁ আপোনালোকক, ধুনীয়াকৈ চাই থাকক। এতিয়া গাইছ যাওঁ তলত আৰু গাইছ বৈদ্য গৰম। মোটামুটি মই যে দেখুৱাইছিলোঁ যে ভিডিঅ' প্ৰথমতে ডাঙৰ শিলটো, সেই শিলটোৰ তললৈকে আহি পালোঁ। বহুত ভাগৰ লাগিছে গাইছ, কাৰণ বহুত গৰম হয় আৰু তাৰ লগতে শিলবিলাকো বহুত গৰম হৈ আছে, অকণ ভাগৰ লাগি আছে। এতিয়া লাহে লাহে গৈ থাকোঁ। আৰু এতিয়া গাইছ আমি নামি আহিলোঁ, এতিয়া আমি ঘৰত যাওঁ। আৰু ভাল লাগিলে বাপৰে, কি খাতাৰনাক ভিউ কিন্তু ৰে, খাতাৰনাক ভিউ গাইছ একদম মানে আৰু তো আপোনালোকে মানে পাৰিলে আহিব 12টা এটামান আহিলে মানে বেষ্ট টাইম আৰু বেষ্ট ভিজিট টাইম আৰু 12টা 1টা বজাত দেই। আৰু শেষত এইটোৱে, কাৰো কাৰণে আপুনি পৃথিৱী নহ'ব যে তাই এৰি দিলে আপোনাৰ পৃথিৱী পুৰা শূন্য হৈ যায় গাইছ। তো বাই বাই।